নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল। মই আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ আপোনালোকে কেনেদৰে পেন ড্ৰাইভত পাছৱৰ্ড লগাব পাৰে। আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে পেন ড্ৰাইভৰ পৰা পাছৱৰ্ড ৰিমুভ কৰিব পাৰে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ কম্পিউটাৰটো ওপেন কৰি লওক আৰু কম্পিউটাৰৰ লগত পেন ড্ৰাইভটো লগাই আপুনি পেন ড্ৰাইভটো পাছৱৰ্ড দি আনলক কৰি লওক। তাৰপিছত আপুনি পাছৱৰ্ড ৰিমুভ কৰাৰ কাৰণে ষ্টাৰ্ট বটনত যাওক। তাৰপিছত আপুনি কন্ট্ৰোল পেনেলত ক্লিক কৰক। ইয়াত আপুনি ভিউ বাই কেটেগৰী কৰি দিয়ক। তাৰপিছত আপুনি চিষ্টেম এণ্ড চিকিউৰিটিত ক্লিক কৰক। তাৰপিছত আপুনি তলৰ পিনে দেখা পাইছে বিট লকাৰ ড্ৰাইভ এনক্ৰিপশ্যন, ইয়াত গৈ মেনেজ বিট লকাৰ ইয়াত ক্লিক কৰক। তাৰপিছত আপুনি তলৰ পিনে টাৰ্ণ অফ বিট লকাৰ ইয়াত ক্লিক কৰক। ডিস্ক্ৰিপ্ট ড্ৰাইভ ইয়াত ক্লিক কৰক। কিছু সময়ৰ পিছতে আপোনাৰ পেন ড্ৰাইভৰ পৰা পাছৱৰ্ড ৰিমুভ হোৱাৰ প্ৰচেছটো চলি যাব। ডিস্ক্ৰিপ্টিং বুলি দেখাব। আপুনি প্ৰচেছটো সম্পূৰ্ণ হ'বলৈ দিয়ক। এই প্ৰচেছটো সম্পূৰ্ণ হ'বলৈ প্ৰায় আধা ঘণ্টামান সময় ল'ব পাৰে বন্ধুসকল। আপুনি ধৈৰ্য সহকাৰে প্ৰচেছটো সম্পূৰ্ণ হ'বলৈ দিয়ক। মই ভিডিঅ'টো স্পীড কৰি দিছোঁ যাতে আপোনালোকৰ চোৱাত সুবিধা হয়। বন্ধুসকল মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম হৈ থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটোত ক্লিক কৰি দিব যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। বন্ধুসকল আপোনালোকে প্ৰচেছটো সম্পূৰ্ণ হ'বলৈ দিয়ক। বন্ধুসকল মোৰ প্ৰচেছ সম্পূৰ্ণ হৈ গ'ল আৰু মই ক্ল'জ কৰি দিলোঁ। মই পেন ড্ৰাইভটো এবাৰ খুলি পুনৰ লগাই দিম। বন্ধুসকল মই পেন ড্ৰাইভটো এবাৰ খুলি পুনৰ লগাই দিয়াৰ লগে লগে দেখা পালে মোৰ পেন ড্ৰাইভৰ পৰা পাছৱৰ্ড ৰিমুভ হৈ গ'ল। এনেদৰে পাছৱৰ্ড ৰিমুভ কৰিব বিচাৰিলে পাছৱৰ্ড ৰিমুভ কৰিব পাৰিব। বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।